নমস্কাৰ বন্ধু-বান্ধৱীসকল, ফাৰ্ষ্ট ইয়াৰৰ ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন আহি পৰিছে। কেতিয়া হ'ব ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন ষ্টাৰ্ট হ'ব কেতিয়া আৰু কিহৰ মাধ্যমত হ'ব? চ' প্ৰিভিয়াছ ইয়াৰৰ নিচিনাকৈ এইবুলিও দৰ্পণ পৰ্টেলৰ যোগেদি ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন অনলাইন কৰিব লাগিব। চাওক সম্পূৰ্ণ ভিডিঅ'টো মই জনাই আছোঁ কি ডকুমেণ্টছ লাগিব। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক। ইয়াতে দিয়া আছে ইভেণ্ট নেম ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন, অৰ্থাৎ যিসকলে 2 দিনমান আগত মেট্ৰিকৰ ৰেজাল্ট দিছে আৰু যিসকলে পাছ কৰিছে, অৰ্থাৎ যিসকলে উত্তীৰ্ণ হৈছে সেইসকলে এই পৰ্টেলৰ যোগেদি ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন কৰিব পাৰে। চাওক কি ডকুমেণ্টছ লাগিব। ইয়াতে দিয়া আছে এডমিশ্যন কাউন্সিল নং AHSEC, অৰ্থাৎ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, আৰু ইয়াতে দিয়া আছে এডমিশ্যন প্ৰচেছ অনলাইন। এডমিশ্যন ফিজ আছে আপোনাৰ ফ্ৰী লাগিব। ইয়াতে দিয়া আছে ষ্টাৰ্ট ডেট, কেতিয়া ষ্টাৰ্ট হ'ব। ইয়াতে দিয়া আছে 29 মে 2023, 29 মেত ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট আছে আপোনাৰ চাওক 9 জুন 2023, অৰ্থাৎ 29 মেৰ পৰা 9 জুনলৈকে থাকিব। আপোনালোকে অনলাইন কৰিব লাগিব। চাওক ইয়াতে দিয়া আছে ফাৰ্ষ্ট ইয়াৰ 2023, ইয়াতে দিয়া আছে Assam Higher Secondary Education Council is going to receive online application from eligible student for admission into 2 years higher secondary course under AHSEC. Yatheh dia ase the online admission facility has been developed by AHSEC to promote the digitization of process. Under this online process, students will be able to take admission into the 11th class in their desired school and college without visiting anywhere, directly from their homes. AHSEC Darpan, and inside the portal, students will be able to submit their এপ্লিকেশ্যন ফ্ৰম এডমিশ্যন, অৰ্থাৎ আপোনালোকে কোনো অফলাইনৰ যোগেদি নহয় অনলাইনৰ যোগেদিও এইবুলি, অৰ্থাৎ যোৱা বছৰৰ নিচিনাকৈ ছেম এই প্ৰচেছত এইবুলিও আপোনালোকে ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ কাৰণে অনলাইন কৰিব লাগিব। দৰ্পণ পৰ্টেলৰ যোগেদি আপোনালোকে অনলাইন কৰিব লাগিব। ইয়াতে দিয়া আছে ফাৰ্ষ্ট ইয়াৰ। So আপোনালোকে নেম অফ দ্য পৰ্টেল AHSEC দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল, নেম অফ কাউন্সিল দিয়া আছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। চ' আপোনালোকে একো কৰিব নালাগে। আপোনালোকে 29 তাৰিখৰ পিছত আপোনালোকে দৰ্পণ পৰ্টেলত গৈ আপোনালোকে অনলাইন কৰিলে হৈ গ'ল। আপোনালোকে এইখিনি কৰক। চ' এইখিনি আছিল আজিৰ কাৰণে। আৰু ইয়াতে দিয়া আছে আপোনাক কি বস্তু লাগিব, অৰ্থাৎ ডকুমেণ্টছ কি লাগিব। আপোনালোকে সেই পৰ্টেলত ইয়াতে নেম অফ ডকুমেণ্টছ দি আছে। ৰিচেণ্ট পাছপৰ্ট চাইজ, অৰ্থাৎ নতুন ফটো লাগিব পাছপৰ্ট চাইজ, আৰু ক্লাছ 10ৰ মাৰ্কশ্বিট ডিজিটেল হ'লে হৈ যাব। কাষ্ট চাৰ্টিফিকেট ইজ এপ্লিকেবল, যদি দৰকাৰ হয় এইবিলাক দৰকাৰ হ'লে এইবিলাক লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব, ডিছেবিলিটি চাৰ্টিফিকেট লাগিব, TGL অথবা টেক্স এইবিলাক নালাগিব চাগে। আপোনাৰ মাৰ্কশ্বিট আৰু আপোনাৰ পাছপৰ্ট চাইজ ফটো আৰু কাষ্ট চাৰ্টিফিকেট আছিল। মই যদি ইয়াতে দিয়া আছে 29 মে 2023 ইয়াতে হ'ব দিয়া আছে। মেৰিট লিষ্ট প্ৰিপাৰেশ্যন 10 to 12 জুন, 10 তাৰিখ অথবা 12 তাৰিখৰ ভিতৰত মেৰিট লিষ্ট ওলাই যাব। আপোনালোকে যি কলেজত, যি স্কুলত বা কলেজত আপোনালোকে এডমিশ্যনৰ কাৰণে আবেদন কৰিব, সেই মেৰিট লিষ্টটোত পাই যাব আপোনালোকে এলিজিবল হ'ব নে নাই। 2 দিনমান পিছত, অৰ্থাৎ 10 বা 12 জুনত সেই ৰিজাল্টটো দি দিব। মেৰিট পাব্লিশ্যন 12 জুন 2023, মেৰিট লিষ্ট পাব্লিছ কৰিব আপোনাৰ 12 জুন 2023। ইনষ্টিটিউট ছিলেকশ্যন উইদিন 15 জুন, আপোনাৰ স্কুল অৰ্থাৎ কলেজ কৰ্তৃপক্ষই 15 জুনৰ ভিতৰত ছিলেকশ্যন লিষ্ট ওলাই দিব। কাক ছিলেক্ট কৰিব, অৰ্থাৎ সেই সম্পৰ্কে ছিলেকশ্যন লিষ্ট ওলাই দিব। ফাইনেল এডমিশ্যন ডেট ইয়াতে দিয়া আছে 16 to 17 জুন 2023, অৰ্থাৎ 16-17 জুনত আপোনাৰ সম্পূৰ্ণ এডমিশ্যন প্ৰচেছ কমপ্লিট হৈ যাব। চ' এইখিনি আছিল। ইয়াতে ডাউনলোড কৰিব পাৰে অফিচিয়েল নটিফিকেশ্যন, অনলাইন এডমিশ্যন গাইড বা অফিচিয়েল লিংক ইয়াতে দিয়া আছে। চ' এইখিনি আছিল আজিৰ কাৰণে। ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে।